হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টোলৈ আকৌ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি হৈছে আমি ইমানেই গৰম পৰিছে আমাৰ ইয়াত আৰু আমি গৈ আছোঁ এতিয়া অকণমান দূৰত নদী এখন আছে, নদীলৈ গৈ আছোঁ। তাত আমি গা ধুমগৈ। কেইবাটাও গৈ আছে মোৰ লগৰ, আমি 4টা লগৰ আছোঁ। তেতিয়াহ'লে দেৰি নকৰি প্লিজ ব্লগটো আৰম্ভ কৰোঁ। যদি ভাল পায় আজি ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব মোৰ ভিডিঅ'টো। বলক তেতিয়াহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তেতিয়াহ'লে বন্ধুসকল, মই লৈ ল'লোঁ মোৰ এখন বসন্তী, দেখিছে আপোনালোকে। বলক তেতিয়াহ'লে আমি নদীলৈকে যাত্ৰাটো আৰম্ভ কৰি গৈ আছোঁ। আৰু কিমান ধুনীয়া পৰিৱেশ, আকাশ এইখিনি আছে আমাৰ। আৰু বহুত দিন মই ব্লগো দিয়া নাই, আজি ভাবিলোঁ আপোনালোকৰ মাজত এটা ব্লগ দি দিওঁ। আৰু তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ আৰু আমাৰ একেষ্টে আপোনালোকক নদী দেখামগৈ মই। ধুনীয়াকৈ এইবোৰ হাফ পেণ্ট লগাই ল'লোঁ। হাফ পেণ্ট লগাই পিনি এতিয়া নদীত ডাইৰেক্ট জাপ দিমগৈ বুলি ভাবিছোঁ। আৰু বন্ধুসকল, আমাৰ হৈছে এখন মৰংগী চাৰিআলি, চিধা চাই গোলাঘাট। এইপিনে যায় আমাৰ ঘৰ, এইপিনে যায় তেলগাম নুমলীগড়, আৰু এইপিনে আছে আমাৰ নদীখন। নদীলৈ এতিয়া গৈ আছোঁ। বন্ধুসকল, মৰঙী চাৰিআলিৰ পৰা সোমাই আহি এখন আমাৰ মৰংগী দিননাথ LP স্কুল হয়। LP স্কুলৰ পৰাই আমি সৰুতে পঢ়িছিলোঁ। তাৰপিছত LP স্কুলৰ পৰা এইপিনে আছে আমাৰ এখন হাইস্কুল, আমি ইয়াত পঢ়োঁ এতিয়া হাইস্কুলত। তেতিয়াহ'লে আমি বলক তেতিয়াহ'লে এইপিনে চাপৰি বুলি কয় জেগাডোখৰ, চাপৰিত আছে আমাৰ ধনশিৰি যিখন নদী, ধনশিৰি নদী এইপিনে দিয়ে বৈ আহিছে। আমি আগলৈ গৈ আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে সৌন্দৰ্য পৰিৱেশ এটা। আৰু মাজে মাজে আমি ৰাস্তাৰ মাজে মাজে গৈ আছোঁ ৰখি গৈ আছোঁ। আৰু অকণমান দূৰ গৈয়ে পামগৈ আমাৰ ধনশিৰি নদী। তেতিয়াহ'লে তালৈকে ভিডিঅ'টো কৰি গৈ বহুত দূৰ বৰ্তমান বন্ধুসকল আহি পাই গ'লোহি আমি নদীৰ ওচৰত। ব'লক তেতিয়াহ'লে আমি আৰু অকণমান দূৰ গৈ পামগৈ আৰু নদী। তেতিয়াহ'লে আমি তাত ডাইৰেক্ট গৈ আপোনালোকৰ জাপহে মাৰিম আৰু। ব'লক তেতিয়াহ'লে, যিহে গৰম পৰিছে। আৰু ব'লক বন্ধুসকল, নমাই দিলোঁ ডাউনত আৰু আহি গ'ল মোৰ বসন্তী। বন্ধুসকল, পাই গ'লোহি এতিয়া নদীৰ পাৰত আহি পিনি এতিয়া ডাইৰেক্ট গৈ জাপ মাৰিমগৈ এটা। আৰু এয়া হৈছে ৰাহুল ভাই এতিয়া জঁপিয়াব আৰু জঁপিয়াই দে। তেতিয়াহ'লে বন্ধুসকল ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই যাব। বন্ধুসকল, এয়া নদীৰ পানী নাই ইমান, আৰু আহি পিনি শুই আছোঁ সেই নদীত। দেখিছে আপোনালোকে ইমানেই গৰম পৰিছে যে এতিয়া অকণমান সেইকেইটা সাঁতুৰি আছে দূৰত, আৰু মই আছোঁ এইডোখৰত। আৰু ভিডিঅ'টো চাই যাব তেতিয়াহ'লে ব'লক। ঠাণ্ডা মজা লাগিছে। বন্ধুসকল, মজা লাগিছে। ঠাণ্ডা। এইখন বন্ধুসকল ধনশিৰি নদী, আৰু নদী এইপাৰে আছে আপোনালোকৰ খুমটা সমষ্টি, আৰু আমি আহিছোঁ এইটো পাৰৰ পৰা। আৰু তেতিয়াহ'লে ব'লক আমি নদীত সাঁতুৰি ভিডিঅ'টো আপোনালোকে চাই যাওক। মজা। এইফালে আগফালে যাবলৈ ভাল, এইফালে ভাল। আমাৰ ইয়াৰ SD টিম আছে, SD টিম ৰাহুল ভাই আৰু মোৰ JD আছামিজ চেনেল। প্লিজ আজি ভিডিঅ'টো চাই যদি ভাল পায়
লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ভিডিঅ'টো আৰু পিছৰ দৃশ্যবোৰ আপোনালোকক দেখাই থাকিম কি হয় কি নহয় আৰু এতিয়া সাঁতুৰি আছোঁ নদীত লাগিছে এতিয়া চাইকেল লৈ আহি আছে নদীত নামাইছে নদীত চাইকেল চলাম লাগিছে নদীয়ে চাইকেল চলাই পৰি গ'লো তেতিয়াহ'লে আকৌ আমি আৰম্ভ কৰোঁ দৌৰি যাওঁ বন্ধুসকল আমাৰ গা চা ধুই হৈ গ'ল এতিয়া কাপোৰ চাপোৰ আনিলোঁ নদীৰ পৰা উঠি দিলোঁ বন্ধুসকল আৰু আমাৰ এতিয়া আকৌ ঘৰলৈ যাত্ৰা আৰম্ভ কৰোঁ আজি তেতিয়াহ'লে ভিডিঅ'টো ইমানটোতে সামৰণি মাৰিছোঁ যদি ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই